মহাকাল ৰাতি জাগি থাকে আৰু তুমি শুই থাকা। কৈলাশ পৰ্বতৰ গভীৰ অন্ধকাৰত যেতিয়া সমগ্ৰ পৃথিৱী নিদ্ৰাত ডুবি থাকে, তেতিয়া মহাকালে নিজৰ চকু মেলে। ঠিক পুৱা 3:40 সময়ত। এই সময়ত ঋষিসকলে ব্ৰহ্ম মুহূৰ্ত বুলি কয় আৰু ত্ৰান্তিকসকলে সিদ্ধিকাল বুলি কয়। কিন্তু কিয় আজি এই গভীৰ ৰহস্য লুকাই গ'ল? কাৰণ সেই সময়ত যি জাগে তেওঁ সাধাৰণ মানুহ হৈ নাথাকে, তেওঁ একেবাৰে বেলেগ কিবা হৈ পৰে। আৰু আজি মই আপোনালোকক সেই 6টা গুপ্ত বিদ্যা ক'ম, যিবোৰ কেৱল সাধকসকলেহে জানে। প্ৰথম ৰহস্য, কালৰ ওপৰত বিজয়। মহৰ্ষি পতঞ্জলীয়ে যোগসূত্ৰত কৈছিল, ব্ৰাহ্মী মুহূৰ্তে উত্তিষ্ঠেত, অৰ্থাৎ এই সময়ত উঠিব লাগে, কাৰণ এই সময়ত সময়ৰ গতি ধীৰ হয়। শৰীৰৰ কোষবোৰ পুনৰ নিৰ্মাণ হয়, বয়স বৃদ্ধিৰ গতি ধীৰ হয়। অৰ্থবেদতো কোৱা হৈছে, যি এই সময়ত জাগে তেওঁ দীঘলীয়া আয়ুস লাভ কৰে। আধুনিক বিজ্ঞানেও কয়, পুৱা 4 বজাৰ আগতে উঠা মানুহে বেছিদিন জীয়াই থাকে। এইটো মাত্ৰ আৰম্ভণি। দ্বিতীয় ৰহস্য, ত্ৰিগুণৰ সাধনা। শিৱ পুৰাণত কোৱা হৈছে, এই সৃষ্টিখন 3টা গুণেৰে গঠিত, সত্ব, ৰজস আৰু তমস। ৰাতি তমসৰ অধিপত্য, অন্ধকাৰ, অলসতা, মোহ। দিনত ৰাজস, কামনা, ৰাগ, অশান্তি। কিন্তু পুৱা 3:40 সময়ত কেৱল সত্য, পবিত্ৰতা, স্পষ্টতা, শান্তি। এই সময়ত যি সাধনা কৰে তেওঁ মন আইনাৰ দৰে পৰিষ্কাৰ হয়। তৃতীয় ৰহস্য, আজ্ঞা চক্ৰৰ জাগৰণ। তোমাৰ মস্তকৰ মাজত আছে এটা শক্তি কেন্দ্ৰ, আজ্ঞা চক্ৰ। আধুনিক বিজ্ঞানত ইয়াক পিনেয়েল গ্ৰন্থি বুলি কয়। তন্ত্ৰশাস্ত্ৰে কৈছে, ইয়াতেই শিৱই বাস কৰে। এইটো হৈছে তৃতীয় নয়ন। এই সময়ত এই চক্ৰ সক্ৰিয় হয়। যেতিয়া এই চক্ৰ খুলি যায়, তুমি সেইবোৰ বুজিবলৈ আৰম্ভ কৰিবা, যিবোৰ আনসকলে বুজি নাপায়। তুমি সেইবোৰ দেখিবলৈ আৰম্ভ কৰিবা, যিবোৰ আনসকলে দেখা নাপায়। চতুৰ্থ ৰহস্য, নাৰী শক্তি। যোগশাস্ত্ৰে কৈছে, আমাৰ শৰীৰত 72,000 নাৰী আছে। এইবোৰ শক্তি সূক্ষ্ম পথ, ইৰা, পিংগলা, সুষুম্না। এতিয়া এইবোৰ শুদ্ধ হয়, কুণ্ডলিনী শক্তি জাগ্ৰত হয়। এই শুদ্ধিকৰণ আটাইতকৈ শক্তিশালী হয় পুৱা এই সময়ত। কিন্তু এইটো এটা সতৰ্কবাণী, হঠাৎ আৰম্ভ নকৰিবা, ধীৰে ধীৰে আগবাঢ়িব লাগিব। 7দিনীয়া পদ্ধতি। প্ৰথম 2 দিন পুৱা 6টা, তৃতীয় আৰু চতুৰ্থ নম্বৰ পুৱা 5 বজাত, পঞ্চম আৰু ষষ্ঠ দিন পুৱা 4:15, সপ্তম দিন পুৱা 3:40 ব্ৰহ্ম মুহূৰ্ত। পঞ্চম ৰহস্য, ইচ্ছাশক্তি। মহাকালৰ জটাত গংগা কিয় বয়? কাৰণ তেওঁ নিজৰ ইচ্ছাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখে। এই সময়ত তোমাৰ ইচ্ছাশক্তি আটাইতকৈ শক্তিশালী হয়। এই সময়ত লোৱা সংকল্প সাধাৰণতে সফল হয়। এই কাৰণেই সাধুসকলে এই সময়তেই সাধনা কৰে। ষষ্ঠ আৰু অন্তিম ৰহস্য, দেৱতাৰ আশীৰ্বাদ। পুৰাণত কোৱা হৈছে, ব্ৰহ্ম মুহূৰ্তত দেৱতাসকলে ভূলোকত বিচৰণ কৰে। ব্ৰহ্মাই সৃষ্টি কৰে, বিষ্ণুৱে পালন কৰে, মহাকাল ধ্যানত লীন হৈ থাকে। এই সময়ত যি জাগে তেওঁ এই 3জনাৰে আশীৰ্বাদ লাভ কৰে। হিমালয়ৰ গুপ্ত গুহাসমূহত আজিও যোগীসকলে এই সময়তেই জাগে। নাগা সাধু, অঘৰী, ত্ৰান্তিক সকলোৱে এই সময়ৰ শক্তি জানে। এতিয়া সিদ্ধান্ত আপোনাৰ। এই পথ সহজ নহয়। 95% মানুহে ইয়াক হাৰি যায়, কাৰণ নিদ্ৰাৰ মোহ আটাইতকৈ ডাঙৰ। কিন্তু এইটো যি জয় কৰে, তেওঁ পুনৰ সাধাৰণ হৈ নাথাকে। পুৱা 3:40 সময়ত এলাৰ্ম নিদিবা, নিজৰ মনেৰে সংকল্প লোৱা। 21 দিন। ওম নমঃ শিৱায়। দৰ্শকসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ'টি ভাল পালে আন 10জনকো এই কথা ক'ব আৰু ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।